বহু অপেক্ষা মূৰত ৰাস্তাটো আহিলে, কিন্তু তাকো বনাওঁতে লগাইছে এবছৰমান। আজি আমাৰ গাঁৱতে ভাগৱত আছিলে, মানে কীৰ্তন ঘূৰাব, কিন্তু কীৰ্তন কেনেকৈ ঘূৰাব তাকে মানুহবিলাকৰ মানে চিন্তা হৈছে। প্ৰতি ঘৰে ঘৰে এয়া দেখিছে নহয়, গামোচা একদম এলাই থৈ দিছে, বন্তি লগাই থৈ দিছে। আমিও সেৱা কৰিবলৈ, কীৰ্তন আদৰিবলৈ কাৰণে মায়ে মই ৰখি আছোঁ। পিছে আহে নে নাহে এফালে কনফিউজ হৈ আছে, কাৰণ কিয়নো ৰাস্তাটো দেখিছে নহয় অৱস্থাটো। তথাপিতো আহিলে এফালে, আৰু আমি একে ধুমাধুম চব মানে জতাই মেলি থৈয়ে দিছিলোঁ আগতীয়াকৈ, কীৰ্তন আহিব আমি সেৱা কৰিম বুলি পেলাই। নহ'লে চাওক ইমানে জল্দি হয় নহয় জানো বাৰু। আৰু সমস্ত গাঁৱৰ মানুহখিনিয়ে বহাগৰ মাহৰ এই কীৰ্তন ভাগৰ কাৰণেই অপেক্ষা কৰি থকা নিচিনা হয়। খুব বেছি ভাল লাগিলে আজি কীৰ্তনত মই সেৱা কৰিব পালোঁ। বহু সময় অপেক্ষা কৰাৰ মূৰত কীৰ্তন আহি পালেহি। আমি মায়ে মই যোগাৰ কৰি লৈছোঁ, যদিও তলত সেৱা কৰিব নোৱাৰোঁ, কিন্তু কীৰ্তন ভাগক কেনেকৈ সেৱা নকৰাকৈ থাকিম। একেবাৰে বোলো যেন তেনে মই সেৱা কৰোঁ। আৰু ফাইনেলি মাত শুনিব পাইছেনে সকলোৱে? পুনৰ কীৰ্তনক আপোনালোকেও আশীৰ্বাদ লওক। অলপ আগতে আমাৰ মুনৰ পেজতো পাইছিলে কীৰ্তন আগবঢ়োৱা ভিডিঅ' হয়নে? আমি একেখন গাঁৱতে ইটো মোৰ সিটো মোৰ, তাই ফালে আগতীয়াকৈ কীৰ্তন আদৰি আহিলে আৰু আমাৰ ফালে শেহতীয়াকৈ আদৰি আহিছোঁ। গম পাইছে নহয়, একেভাগ কীৰ্তনে মানে দুই ঘৰতে পৰে। এতিয়াতো বুজি পাইছে নহয় জানো বাৰু। এয়া আমি সেৱা ল'লোঁ, ইমান বেছি ভাল লাগিলে। আৰু আমি যোৱাগৰ কথাই আছিলে 2 এদিনৰ ভিতৰতে, কিন্তু আমি কীৰ্তন ভাগ পাছ পেলাই যাব মানে বিচৰা নাছিলোঁ। গতিকে বোলো কীৰ্তন যাই লওক, তাৰপাছতহে আমি যাবগৈ লাগিব। আমাৰো দিন ওচৰ চাপি আহিলে। আজি গোটেই গাঁওখন উখল মাখল পৰিৱেশ হৈ আছে, খুব বেছি ভাল লাগি আছে মনটো। গতিকে ভিডিঅ' মানে ইমান এটা দিব পৰা নাই, যদিও মই যাব পৰা নাই, মাও যোৱা নাই, মাও অকণমান অসুস্থ। বাকী গাঁৱৰ মানুহ চব হিলদল ভাগি গৈছে, চবেই মাত লগাই গৈছে, কাৰণ বহুত দিনৰ মূৰত মোকো দেখিছে, ময়ো তেওঁলোকক দেখিছোঁ। বৌহঁত চবকে খুব বেছি ভাল লাগিছে।